নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল বলিন মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিন ভিডিঅ' দিব পৰা নাই, যিহেতু ঘৰৰ পৰা ওলাই যাব পৰাও নাই। চ' আজি কাম এটাত গৈ আছোঁ। বৰ্তমান মই এফালে কি কামত গৈছোঁ, কিয় গৈছোঁ আপোনালোকক সকলো দেখাই যাম। ত' ভিডিঅ'টো সম্পূৰ্ণ সকলোকে চাই থাকক। চ' মই এতিয়া গৈ আছোঁ বৰ্তমান। তাৰপিছত মই ডাইৰেক্ট চিধা লোকেশ্যন জেগাৰ পৰা ভিডিঅ' দিম। তো এতিয়া গৈ থাকোঁ। ছাৰে মেকআপ কৰিছে। চ' এতিয়া আমাৰ মেকআপ কৰি আছে, তাৰপিছত লোকেশ্যন গৈ শ্বুট হ'ব। ত' ফাইনেলি আমি এতিয়া মেকআপ চেকআপ কৰি লোকেশ্যনলৈ গৈ আছোঁ। আৰু এইফালে মোৰ লগত আছে উজ্জ্বল। কৈ দিয়া কিবা এটা। আজি আকৌ আহিছোঁ আৰু পৰিস্থিতি এনেকুৱা, আকৌ এয়া নতুনকৈ আকৌ এটা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আমি পথাৰৰ ফালে গৈ আছোঁ। আমাৰ ডাইৰেক্টৰ ছাৰো আহি আছে। ডাইৰেক্টৰ ছাৰ দেখাই দিয়া ডাইৰেক্টৰ ছাৰ। ছাৰ কিবা এটা কৈ দিয়ক। আজি আমাৰ গানটোত এইফালে কৰিঅ'গ্ৰাফ কৰিছে ছাৰ টংকেশ্বৰ ছাৰ। এতিয়া লকডাউনত প্ৰথম আমি কৰিছোঁ। লকডাউনৰ পৰা বহুত দিন আমি কাম চাম বন্ধ হৈ আছিলে। তাৰপিছত যিহেতু পৰা নাছিলোঁ, আজি এতিয়া ওলাই আহিছোঁ। ফাৰ্ষ্ট আমাৰ আৰম্ভ হ'ব এইটো কাম। আমি বহুত আশাবাদী, কি হয় চাব আপোনালোকে, কেনেকুৱা পাই জনাব। বতৰটো অলপ বেয়া কৰি আছে। বতৰো অলপ বেয়া কৰিছে, এতিয়া উপায় নাই, অৱস্থা বেয়া হৈ আছে সকলোৱে দেই। আমাৰ চব ভাগৰুৱা হৈ আছে। আমাৰ ফাৰ্ষ্ট শ্বুটটো পথাৰত আছে, যিহেতু এতিয়া বৰ্তমান গৈ আছোঁ আমি পথাৰলৈ। আমাৰ লগত এতিয়া বৰ্তমান গৈ আছে ৰোৱনী দুজনী আগে আগে। আচ্ছা, কেনেকুৱা লাগিছে? ফাৰ্ষ্ট লোকেশ্যন পাই গ'লোহি। এতিয়া আমাৰ শ্বুট ষ্টাৰ্ট হ'ব আৰু লাহে দিয়ে। এইফালে আমাৰ কৰিঅ'গ্ৰাফ আৰু এইফালে আহি আছে বাকীসকল। ফাৰ্ষ্ট লোকেশ্যন পাই গ'লোঁ। এইফালে আমাৰ কেমেৰামেন কিবা এটা কৈ দিয়া। তো দেখাই আছোঁ আপোনালোকক বাকীবোৰ। সম্পূৰ্ণ ভিডিঅ' চাই থাকক। এইটো আমাৰ ফাৰ্ষ্ট শ্বুট। তো সিহঁতি শ্বুট দি আছে আৰু বাকীসকলে ৰখি আছে ছাইডত। চ' ফাইনেলি আমাৰ এতিয়া কষ্টিউম 2-3 নম্বৰ কষ্টিউম, আৰু এতিয়া গৈ আছোঁ লোকেশ্যন। তো মোৰ পিছফালে এইফালে আহি আছে মোৰ লগত এইটো সত্যজিত। চ' ল'ৰাখিনি আধা আধি কমপ্লিট হ'ল। এতিয়া ছোৱালীকেইজনীয়ে দি আছে শ্বট। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এনেকুৱা ল'ৰাটোৱে আজি ইয়াত শ্বুটিঙৰ কাৰণে কি কি কৰিছে চাওক। কেনেকুৱা লাগিছে অনুভৱটো কৈ দিয়া। আজি মোৰ ছেকেণ্ড টাইম বঢ়িয়া লাগিছে। আমাৰ লাষ্ট পাৰ্ট এইটো, লাষ্ট পাৰ্ট চলি আছে। অলপ সময় শেষ হ'ব আৰু। কোৱা আমাৰ এতিয়া আমাৰ শ্বুটিঙৰ মাজভাগ পাইছে। এতিয়া চাহ দিছে। অৱস্থা চাওক। কেনেকুৱা লাগিছে কৈ দিয়া। ভাল লাগিছে, ভাল দিনটো বোকাত বোকাই বোকা। ভাল। আমাৰ বৰ্তমান শ্বুটিং অলমষ্ট কমপ্লিট হ'বলৈ হ'ল আৰু এইটো আমাৰ লাষ্ট চিন। তাৰপিছত আৰু এটা চিন আছে মেইন ল'ৰাটোৰ। তাৰপিছত আই হোপ শেষ হ'ব চাগে। তো আগলৈ ভিডিঅ'টো চাই থাকক। চ' ফাইনেলি আজি মই ভিডিঅ' কৰিছোঁ। এইফালে মোৰ লগত আছে দৰ্শন দা। তো আপোনালোকে তো বহুত গানত দেখিয়ে থাকে হয়তো। তো দৰ্শন দা আজি কেনেকুৱা লাগিছে কৈ দিয়ক। ভাল লাগিছে বাৰু, নতুন টিম এটাৰ লগত কাম কৰিছোঁ প্ৰথমবাৰৰ কাৰণে। খুব ধুনীয়া কোৰিঅ'গ্ৰাফ কৰিছে
লংকেশ্বৰ বৰগোহাঁই দাই, তাৰপিছতে গানটো খুব ধুনীয়া গান, ত্ৰিদীপ গগৈ দাই কণ্ঠদান কৰিছে গানটো মইনা বুলি, খুব ধুনীয়া হৈছে। বতৰটো বেয়া চলি দিছে, এতিয়া বৰ্তমান ভালেই। এইটো আমাৰ লাষ্ট চিন চাগে ন? এইটো লাষ্ট দিন হয় আৰু চেঞ্জ কৰিলোঁ। আগতে বহুতকেইটা কৈছে চাগে, নামকেইটা কৈ দিওঁ। মই আগতে কেইবাটা কৰা হৈছে, ভালেকেইটা কৰা হৈছে। ভিডিঅ' চাব পাৰিব, মোৰ নিজৰ চেনেল এটাও আছে দৰ্শন আহোম অফিচিয়েল বুলি, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। ঠিক আছে, লগ পাম আকৌ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ দৰ্শন আহোম অফিচিয়েল, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।